ফ্রেন্ডস আজি আমি এটা অতি গুরুত্বপূর্ণ বিষয় আলোচনা কৰিবলৈ চেষ্টা কৰিম বিষয়টো হৈছে কাঠৰ মাপ CFT এককত এটো আমাৰ দৈনন্দিন জীৱনত খুব ব্যৱহাৰ হৈ আছে আমি কাঠ কিনিবলৈ গলে অৰ্থাৎ কাঠৰ যিবিলাক বেপাৰী আছে হিহঁতৰ পৰা কাঠ যেতে আমি কিনিলো তেতিয়া আমাক হিহঁতে CFT হিচাপ বিলাক কৰে সেই হিচাপত টকা পইচা লেনদেন হয় তো এই বিষয়টো আমাৰ দৈনন্দিন জীৱনত খুব ওতপ্ৰোতভাৱে জড়িত হৈ আছে তো মোৰ ভিউয়াৰ দুইজনেও কৈছে যে কাঠৰ হিচাপটো সম্পৰ্কে এটা আলোচনা আমি পাতিব লাগে তো কাঠ তোমালোকে বিভিন্ন ধৰণৰ কাঠ ইতিমধ্যে দেখা পাইছা কিছুমান এনেকুৱা সাইজৰ চিৰাই কাঠ থাকে যিবিলাক আমি মানে ধুনিয়াকে কাটি লৈ মিলৰ পৰা এনেকুৱা ধৰণৰ সাইজৰ কাঠো পোৱা যায় কিছুমান গোল মানে আমাৰ সিলিন্ড্ৰিকেল শেপত মানে চুঙা আকৃতিৰ কাঠো পোৱা যায় ডাইৰেক্ট গোল হয় বডিটো আৰু দীঘল হয় এনেকুৱা ধৰণৰ কাঠৰ একচুয়ালি কাঠ মেজারমেন্টটো ডাঙৰ একো নহয় CFT হল এক ধৰণৰ একক যেনেকুৱা আমাৰ যদি 2 মিটাৰ পুৰণ 2 মিটাৰ এনেকুৱা ধৰণৰ যদি আমি একক পাওঁ তাহলে 2 মিটাৰ তো 2 আৰু 2 পূৰণ কৰিলে কি হ'ব 8 হ'ব এই মিটাৰ পূৰণ কৰিলে কি হ'ব মিটাৰ কিউব হ'ব এই মিটাৰ কিউবটোক আমি যদি মিটাৰ কিউব নিলিখি পেলাই 8 cm বুলি লিখো c ফৰ কিউবিক m ফৰ মিটাৰ তো কিউবিক মিটাৰ তো cm ফৰ কিউবিক মিটাৰ সেন্টিমিটাৰ নহয় কিন্তু এটো হল মই কিউবিক মিটাৰ লিখিছো তিনিটা মিটাৰ যেতে পূৰণ হৈ যায় তেতিয়া মিটাৰ কিউব হয় অৰ্থাৎ এই কিউবটো নিদিলে আমি এটো c লিখিলে এটোৰ কাম হৈ যায় তো কিউবিক মিটাৰ তো ইয়াতে কি কয় CFT মানে ফুট আৰু c মানে কিউবিক আমাৰ একক বিলাক কি হিচাপে থাকে কিউবিক ফিট বা কিউবিক ফুট তো আমাৰ এই CFT এককটো ইমান এটা কঠিন বস্তু নহয় তোমালোকে অলপ মনোযোগ দিবা মই আলোচনা কৰিবলৈ চেষ্টা কৰি আছো তোমালোকক যিমান পাৰো ইজিলি বুজাবলৈ মই চেষ্টা কৰিম তো CFT এককত কাঠৰ মেজারমেন্ট তোমালোকে কাঠটো দেখা পাইছা এই কাঠটো ধৰি লোৱা কাঠটো এটা এই সাইজৰ এটো কিউবয়েডাল শেপ কিউবয়েড মানে কি আয়তীয় ঘনক আকৃতিৰ এটা কাঠ এনেকুৱা ধৰণৰ আমি ঘৰত লগাও বিভিন্ন ধৰণৰ ফাৰ্নিচাৰ বনাবলৈ ব্যৱহাৰ কৰো এই কাঠবিলাক আমি যেতিয়া মিস্ত্ৰীৰ পৰা বা বিভিন্ন ধৰণৰ কাঠৰ ব্যৱহাৰৰ পৰা কিনি লৈ আহো কাঠৰ টিম্বাৰ দোকানৰ টিম্বাৰ শপৰ পৰা কিনি আনো তেতিয়া আমাৰ কি CFT হিচাপত কাঠৰ হিচাপটো আমাৰ জনাটো প্ৰয়োজন হৈ থাকে তো ধৰি লোৱা হল এই কাঠৰ দিক কিমান L হল 10 ফিট মই মেজারমেন্ট কৰি লৈছো প্ৰস্থ কিমান 2 ইঞ্চেস ইঞ্চ আমাৰ ইঞ্চি বিলাকৰ এককটো এটা আহিব কাৰণ ইঞ্চি আৰু ফুটৰ লগত কানেক্ট যেনে সেন্টিমিটাৰ আৰু মিটাৰৰ কানেকশন আছে কাঠৰ হিচাপটো কিন্তু ইঞ্চিত আৰু ফুটত কৰে সেই কাৰণে আমাৰ এককটো অলপ মানে নজনা নিচিনা হৈ যায় CFT কিউবিক ফিট তো ইঞ্চি এটা ইঞ্চিটো আমি ফুটত কনভার্ট কৰি দিম কেনেকৈ কৰিম এতিয়া 12 ফুট মানে 1 ইঞ্চি ইয়াতে আমি 12 ৰে হৰণ কৰিলে কি হ'ব আমাৰ এটো ফিট হৈ গল আৰু ফিট হল ফুটৰ বহু বচন তোমালোকে গম পোৱা এতিয়া 1/6 তাৰ মানে 1/6 এটো হৈ গল আমাৰ ফিট ঠিক আছে উচ্চতা কিমান উচ্চতা হল 3 ইঞ্চেস এটুক আমি 3 ক 12 ৰে হৰণ কৰিলে কি হৈ যাব আমাৰ এটো হৈ যাব আমাৰ ফিট কটাকটি কৰিলে 4 তাৰ মানে 1/4 ফিট তো এটো হল উচ্চতা এটো হল প্রস্থ এটো হল দৈর্ঘ্য তো আমাৰ কাঠটো কি আকাৰত আছে কাঠটোৰ আকৃতিটো হৈছে এটা আয়তীয় ঘনক তো আয়তীয় ঘনকৰ আয়তন যেতে আমি উলিয়াম তাত এটোই হল কাঠৰ পৰিমাণ যিকোনো এটা সাইজৰ কাঠ তুমি তাৰ আয়তন উলিয়ালে কাঠৰ পৰিমাণ অৰ্থাৎ সেই কাঠটোৰ মেজারমেন্ট আমাৰ ওলাই গল এবাৰ চোৱাচোন এটো ফিটত আছে এটো ফিটত আছে এটো ফিটত আছে এতিয়া যদি আমি কাঠৰ আয়তন উলিয়াও তাৰ মানে এই কাঠটো ঘৰত থকা কাঠৰ পৰিমাণ আমাৰ যে কাঠৰ পৰিমাণটোহে মাপজক মানে কি তাত কিমান বস্তু আছে বা কিমান কাঠ আছে এটোহে আমি মেজারমেন্ট কৰিম তোমালোকে সব অলপ মোহাৰি ওপৰত লিখিম তো আমি আয়তন নিলিখি পেলাই বুজাৰ সহজ হোৱাৰ কাৰণে কাঠৰ পৰিমাণ লিখিম কাঠৰ পৰিমাণ কি হ'ব এটো যেহেতু এটো আয়তীয় ঘনক আকৃতি হয় তাৰ আয়তন কি L * B * H L মানে কি 10 ফিট লিখিব লাগিছিল ফিটটো মই নিলিখিম তাৰ পিছত B মানে কিমান 1/6 আৰু H মানে কিমান 1/4 এটো হল এইখিনি মই এতে মোহাৰি দিছো তোমালোকে অলপ মনোযোগ দিবা আৰু ভিডিওটো আৰম্ভণিৰ পৰা হেগলৈকে চাবা তেতিয়া হলে আমাৰ কাঠৰ হিচাপটো তোমালোকে আজি ধুনিয়াকৈ বুজি পাবা এবাৰ চোৱা আমি যদি কটাকটি কৰো তেতিয়া হলে আমাৰ কি হ'ব 4 2 * 4 5 2 * 10 হল এতে ওপৰত থাকিলে 5 তলত থাকিলে কি 12 ইমান কি হল এটু ফিট তিনিটা ফিট একেলগে হল নে নাই
এবাৰ আমি কি লিখিব পাৰোঁ কিউবিক ফিট নাইবা আমি কি লিখিব পাৰোঁ ফিট কিউব লিখিব পাৰোঁ এই কথাটোকে আমি এনেকৈ নিলিখি পেলাই কি লিখে CFT C for cubic FT for foot ঠিক আছে কিউবিক ফিট এটা CFT হল আমার কাট ইমান পৰিমাণৰ কাট আছে 5/12 CFT কাট তোমাক যদি কোৱা হয় কাটৰ পৰিমাণ কিমানখিনি কাট আছে ইয়াতে 5/12 CFT এইবাৰ চোৱা এই এনেকুৱা ধৰণৰ তুমি ধৰি লোৱা তোমাৰ কিবা দৰ প্ৰয়োজনত এনেকুৱা 10টা কাট লাগে তোমাৰ কাঠৰ সাইজটো আমি কতে কেনেকৈ কওঁ যে 10 ফিট 3/2 এই যে 3 আৰু 2 ইঞ্চি আছে 3/2 সাইজৰ 10 ফিট 3/2 সাইজৰ মোক 10টা কাঠৰ টুকুৰা লাগিব তো আমাৰ 10টা যদি হয় এটাৰ ইমান পৰিমাণ থাকে 10টাত কিমান হ'ব তো 10টা টুকুৰা থকা কাঠৰ পৰিমাণ কি হ'ব এক 10ৰ লগত পূৰণ কৰিলে হ'ল 10 × 5/12 কি হ'ব CFT কিউবিক ফিট কটাকটি কৰি দিয়া 5 2 jar 6 2 jar তো 5 5 বার 25/6 CFT এইখিনি কাট আমাৰ এনেকুৱা ধৰণৰ যদি 10টা কাট হয় তেতিয়াহলে আমাৰ 25/6 CFT কাট আমাৰ হ'ব এটো গল এতিয়া ধৰি লোৱা হওক আমাৰ পার CFT কাঠৰ দাম ধৰি লোৱা হওক 1200 টকা পার CFT আমার কাঠৰ দাম হল 1200 টকা পার CFT তো তে কি হ'ব কাঠৰ দাম কি হ'ব এক CFT দাম হল 1200 টাকা তো ইমান CFT দাম কিমান হ'ব সমান সমান rupees 25/6 * 1200 কটাকটি যাব নহয় 2 এটা কি হ'ব rupees 5000 তো ইমানখিনি কাঠৰ দাম হ'ব আমাৰ 5000 টকা এনেকুৱা 10টা কাঠৰ টুকুৰা যাৰ পৰিমাণ হ'ব 25/6 CFT যদি 1200 টাকাকে পার CFT কাঠৰ দাম হয় তেতিয়াহলে তাৰ কি হ'ব দাম হ'ব টোটাল 5000 rupees এটো আমাৰ হৈ গল এনেকৈ আমি কাঠৰ CFT হিচাপত কাঠৰ মাপ উলিয়াও এতিয়া আমি এটো তোমাৰ সাইজ থকা কাঠৰ তাৰ মানে মিলত কাটা মিলত যিবিলাক আমাৰ দোকানত টিম্বাৰ দোকানত পোৱা কাঠৰ মাপবিলাক এনেকা যিবিলাক সুন্দৰ সাইজত থাকে আৰু যিবিলাক খালি গোলাকাৰ গোল কাঠ এটা গছটো কাটিয়ে লৈ আহিছে সেই কাঠটো আমি কেনেকৈ মাপিম এতিয়া আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম গোল কাঠবিলাকৰ এনেকুৱা ধৰি লোৱা হয় এটা গছৰ টুকুৰা এই গছৰ টুকুৰা এই টুকুৰাটোত কিমানখিনি কাঠ আছে এইটো আমি মেজাৰমেন্ট কৰিম CFT এককত তোমালোকে চোৱা এনেকুৱা ধৰণৰ কিছুমান আমি কাঠ দেখা পাওঁ ডাইৰেক্ট মিলত যেতে লৈ যায় তাৰ আগতে এই অৱস্থাটো হয় তো ধৰি লোৱা হয় এই কাঠটোৰ দিক হল 14 ফিট 14 ফিট এইটো দীঘল 14 ফিট দীঘল কাঠটো আমাৰ আছে আৰু এই গোলাই এটো হল ঘৰুৱা গাঁৱলীয়া কথা গোলাই মানে কি আমাৰ এই যে মুখটো এটা বৃত্তাকাৰ অৱস্থাত আছে না এইখিনি বৃত্ত এই গোলাইটো তাৰ মানে ইয়াৰ চাৰিওফালে ফিটাৰে আমি যদি মেজাৰমেন্ট কৰো এনেকে তেতিয়াহলে তাৰ 11 ফিট হয় এটো তাৰ মানে কি আমাৰ বৃত্ত হিচাপে কি এইখিনি 11 ফিট তাৰ মানে পৰিধি বৃত্তৰ পৰিধিটো 11 ফিট আমাৰ কিন্তু এইখিনি নালাগে আমাৰ লাগিব ইয়াৰ পৰা এইখিনি ব্যাসাৰ্ধ তো এই গোলাইটোৰ হেল্পত আমি ব্যাসাৰ্ধটো উলিয়াইলাম খুব সহজ তোমালোকে কাঠৰ হিচাপ নিজে ধুনিয়াকৈ কৰিব পাৰিবা তোমালোকৰ কাঠৰ বেপাৰী বা কাঠৰ দোকানী যিখিনি কয় সেইখিনি তুমি ভেৰিফাই কৰিব পাৰিবা আমাৰ বহুতো এনেকুৱা ধৰণৰ সমস্যাত ভুগে যে CFT নো কি বস্তু কাঠৰ কেনেকৈ মেজাৰমেন্ট কৰে খুব ইজি ম্যাথমেটিক্স জনা লৰা ছোৱালীৰ কাৰণে কাঠৰ হিচাপ জনাটো ডাঙৰ কথা নহয় ইয়াৰ পিছৰ ভিডিঅ'ত আমি আলোচনা কৰিম আমি ল্যান্ড কেনেকৈ মেজাৰ কৰো যে মাটি আমাৰ মাটি কিনিলে বা মাটি বিক্ৰী কৰিলে আমি মেজাৰমেন্ট কৰিবলৈ বেলেগ এজন মানুহ মাতি আনিব লাগে বা আমাৰ সাৰ্কেলৰ পৰা বা সেটেলমেন্ট ডিপাৰ্টমেন্টৰ পৰা মানুহখিনি আনি মেজাৰমেন্টৰ কাৰণে হিয়তক হেল্প লব লাগে টকা দি পেলাই আনিব লাগে আমি এইবিলাক নিজে কৰিব পাৰো গতিকে এটো কোনো কথা নাই তো গতিকে আমি ভলিউম মেজাৰমেন্ট কৰিব পাৰিলে ভলিউম মানে আয়তন মেজাৰমেন্ট কৰিব পাৰিলে ফৰ্মুলা বিলাক তোমাৰ আছে এইখিনিৰ জৰিয়তে আমি কিন্তু কৰিব পাৰিম তো এটো মই আলোচনা কৰো এইবাৰ তোমালোকে চোৱা আমাক কি দিছে গোলাই দিছে মানে কি এই বৃত্তাকাৰ অংশটোৰ পৰিধিটো দিয়া আছে 11 ফিট আৰু তাৰ দিকটো দিয়া আছে 14 ফিট এই কাঠৰ পৰিমাণ আমি উলিয়াম CFT তো আমাৰ গোলাই মানে কি বৃত্তৰ পৰিধিৰ ফৰ্মুলা কি বৃত্তৰ পৰিধিৰ ফৰ্মুলাটো 2πr দিয়া আছে কিমান ইকুৱেল টু 11 তোমালোকে জানা নহয় এতিয়া r লাগে আমাৰ r মানে এইটোৰ ব্যাসাৰ্ধ তো 11/2π তো 2π মানে কি 2 * 22/7 হ'ব মই দীঘলকৈ কৰি আছো
তো ওপৰত থাকিব 11 7 টো ওপৰত উঠি যাব তলত থাকিব 2 * 22 কটাকটি কৰি দিয়াচোন কি হ'ব 2 তাৰমানে এটো কি আহিলে আমাৰ ওপৰত থাকিলে 7 তলত থাকিব কি হ'ব 4 এটো হৈ যাব আমাৰ এই কাৰ্ডৰ ব্যাসাৰ্ধ কিন্তু এককটো কি আহিব জানেনে দুটাই তো ফিটত আছে গতিকে এটো আমাৰ ইমান ফিট তেল ব্যাসাৰ্ধ আমাৰ এই কাৰ্ডৰ ব্যাসাৰ্ধ কাৰ্ডৰ আকৃতিটো কি চুঙা আকৃতিৰ আমি চুঙা এই যেনেকৈ এটো আছে এটো চুঙা আকৃতিৰ ইয়াৰ আয়তন কেনেকৈ নিৰ্ণয় কৰিম চুঙা আকৃতিৰ বস্তু এটা আয়তন কি ফৰ্মুলাটো আমি জানো পাই r² h h মানে ইয়াতে আমাৰ h টো হ'ব l এনে থিয় হৈ থাকিলে h লম আৰু এনেকৈ পেলাই থোৱা থাকিলে অনুভূমিক অৱস্থা থাকিলে এটো আমি l বুলি কওঁ কথাটো কি তো আমি চুঙা আকৃতি কাঠৰ আয়তন মানে আমি কাঠৰ পৰিমাণ লিখিম কাঠৰ পৰিমাণ ফৰ্মুলাটো কি হ'ব পাই r² l লিখিম আমি যেহেতু এটো অনুভূমিক অৱস্থাত আছে এটো h ললে এনেকৈ থাকিব লাগিছিল গতিকে আমি l লম তো ফৰ্মুলাটো কি হ'ব চোৱাচোন পাই মানে কি 22/7 r মান কি পালো আমি 7/4 স্কয়ার আছে 7/4 দুবার হ'ব ইনটু 14 হল এতিয়া আমি সমাধান কৰিম 7 এটা 7 কটা যাব 11 2 * 22 2 2 * 4 হয়নে এতিয়া এই 2 লগত এক কাটি দিলে কি হ'ব 7 হ'ব এইখিনি কথা আমি এতিয়া লিখিব লাগিব কি পাম আমি 11 * ওপৰত থাকিলে 49 তলত থাকিলে 4 এইখিনি পূৰণ কৰিব লাগিব তো 11 * 49 divided by 4 তো 11 * 49 কৰিলে 539 divided by 4 ইমান CFT এইখিনি কাট আমাৰ এই টুকুৰাটোত আছে তাৰ মানে এই টুকুৰাটোত কিমান পৰিমাণৰ কাট আছে 539/4 CFT এটা আমি ডেসিমেলত লৈ লা যাও আমি এটা কি কৰিম ইয়াৰ লগত আমি টকাৰ পৰিমাণটো উলিয়াম তো হেই কাৰণে ডেসিমেল নানো এনেই থাকক এতিয়া 539 CFT কাট ইয়াতে আছে এবাৰ তোমালোকে নোট ডাউন কৰি ল নিশ্চয় বুজি পাইছা এবাৰ কি কৰিম আমি ধৰা হওক 1 CFT কাঠৰ দাম ইয়াতে দিয়া হল তোমাক 1600 টকা তোমালোকে চোৱা যে এইখিনি আমাৰ কাঠৰ পৰিমাণ 539/4 CFT এই কাঠটোত এই টুকুৰাটোত ইমান পৰিমাণৰ কাঠ আছে ইমান CFT কাঠ আছে এতিয়া ধৰা হওক যে 1 CFT কাঠৰ দাম মই 1600 নহয় 800 টকা ধৰো 1 CFT কাঠৰ দাম যে 800 টকা হয় তেতিয়া হলে আমাৰ এই টুকুৰাটোৰ দাম কিমান হ'ব বা মূল্য কিমান হ'ব এতিয়া আমি লিখিম যে কাঠৰ মূল্য বা দাম লিখিব পাৰি জি লিখিব পাৰি তো আমাৰ কি 539/4 1 CFTৰ দাম 800 টকা হল ইমান CFTৰ দাম 800 পূৰণ হ'ব ইমান টকা বাস এটো কাটি দিয়া 200 হ'ব তে পূৰণ কৰি দিয়া 9 2 18 8 1 9 3 6 1 7 5 2 10 পিছফালে শূন্য দুটো হ'ব ইমান টকা তো আমাৰ এই টুকুৰা কাঠৰ দাম হ'ব ইমান টকা তাৰ মানে ইয়াত কাঠৰ পৰিমাণ 539/4 CFT আৰু 1 CFTৰ দাম 800 টকাকে হলে আমাৰ এইখিনি দাম হ'ব তো মৰমৰ ছাত্ৰছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পাইছা কাঠৰ হিচাপটো ইমান ডাঙৰ নহয় CFT মানে কি কিউবিক ফিট কিন্তু এটা কথা ইয়াৰ পিছত ভিডিওত আমি আলোচনা কৰিম যে আমাৰ জীবন যেনেকৈ সেন্টিমিটাৰ মিটাৰৰ লগত সম্পৰ্কিত আছে ইয়াত কিন্তু CFTৰ লগত ইঞ্চিৰ সম্পৰ্ক আছে ইঞ্চি হল CFTৰ সৰু একক আৰু CFT হল ইঞ্চিৰ ডাঙৰ একক যেনেকৈ সেন্টিমিটাৰ দৈৰ্ঘ্যৰ আমাৰ সৰু একক মিটাৰটো ডাঙৰ একক কিলোমিটাৰ আৰু ডাঙৰ একক গতিকে আমাৰ কাঠৰ বেলিকা কি কৰিছে আমাৰ এটো সিস্টেমত চলিছে CFT আৰু ইঞ্চিৰ লগত আমি চলি আছে গতিকে আমি CFT দেখাৰ লগে লগে ভয় খাই যাও যে CFT হিচাপটো কেনেকুৱা বস্তু C ফৰ কিউবিক তাৰ মানে দৈৰ্ঘ্য 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 যদি আমি ফিটত থাকে তো ফিট কিউব হ'ব কিউব ফিট মানে কি কিউব ফিট কিউব তো ধৰি লোৱা ইয়াতে হল 2 ফিট পূৰণ 2 ফিট এতে কি হ'ব 2 2 2 পূৰণ কৰিলে 8 হ'ব এতে ফিট 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 পূৰণ কৰিলে ফিট কিউব হ'ব না এতে এই কিউবটো নিদি আমি কি কৰো C টো আগফালে লিখো CFT লিখো তো C ফৰ কিউবিক ফিট এই হল আমাৰ টেকনিক এইখিনি কথাৰ কাৰণে আমাৰ হিচাপটো অলপ বিমেজলি আহি যায় আমি ভাবো যে আমি নোৱাৰিম নেকি একো প্ৰবলেম নাই আশা কৰো তোমালোকে বুজি পাইছা ভিডিওটো ভাল ভাল লাইক আৰু শেয়াৰ কৰিবা আৰু মোৰ চেনেল নীল সলুশনটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ